নমস্কাৰ। আজি আমি গুৱাহাটীৰ পৰা যাম লখিমপুৰলৈ, ধেমাজিলৈ যাম একচুৱেলি, কিন্তু আজি আমি লখিমপুৰত থাকিম আৰু গাড়ীৰে যাম। আৰু মোৰ কাৰণে এইটো এটা নতুন অভিজ্ঞতা, কাৰণ ইমান দূৰলৈ মই গাড়ী চলাই মই যোৱা নাই, নিজে গাড়ী চলাই, এনেই বাছ বা বেলেগ ড্ৰাইভাৰ লৈ মই গৈছোঁ। কিন্তু আজি যিহেতু নিজে গাড়ী চলাই যাম আৰু ৰাস্তাতনো কি কি পাওঁ সেয়া আপোনালোকক দেখুৱাই যাম, আৰু এই ব্লগটোৰ জৰিয়তে মই সেইখিনি ৰেকৰ্ড কৰিবলৈ চেষ্টা কৰিম। সোণাপুৰ পাৰ হৈ আমি ৰাস্তাত যি কৰোঁ সকলোখিনি আমি ৰেকৰ্ড কৰি যাম। সোণাপুৰতে আমি ভাবিছিলোঁ যে আমি কমলা লওঁ, কিন্তু যি দাম, আৰু গাড়ী দেখাৰ লগে লগে ইহঁতৰ দামবোৰ বাঢ়ি যায়। 200 টকা কমলা খাব পাৰি নেকি? এতিয়া আমি জাগিৰোড পালোঁ আৰু আমি গৈ আছোঁ। লাহে লাহে ভোকো লাগি আহিছে। এতিয়া ইয়াত এখন আছিলে জৈন হোটেল বুলি, কিন্তু ইয়াত খাব মন নগ'ল। অলপ আগত গৈ আমি কিবা এটা খাব লাগিব। জাগিৰোডত আহিলে এই জেগাখিনি বহুত ভাল লাগে। মানে ৰাইট চাইডে যিবিলাক সোঁফালে ইমান ধুনীয়া ঘন গছ গছনি আছে, বা শান্তি এটা লাগে ইয়াত। আপোনালোকৰো চাগে ভাল লাগে এইখিনি জেগা পালে। এই জেগাখিনি কিবা এটা ভাল লাগে, কিবা এটা আকৰ্ষণ আছে। আৰু যিহেতু ইয়াতে পেপাৰ মিল, আপোনালোকে জানেই, হিন্দুস্তান পেপাৰ মিল, আৰু ইয়াত সৰুতে বহুবাৰ আহিছোঁ। ইয়াত মোৰ সম্পৰ্কীয় ইয়াত কাম কৰিছিল। এতিয়া ইয়াৰ কোৱাৰ্টাৰত আমি আহোঁ, কোৱাৰ্টাৰত থাকোঁ। সৰুতে বহুদিন আছোঁ, এমাহ পৰ্যন্ত আছোঁ ইয়াত। আৰু এই ভিতৰ চৰা ইমান ধুনীয়া। এতিয়াতো বাতৰি কৰিবলৈ আহিব লগা হৈছিল বহুদিন, দৰমহা নোপোৱা বা এনেধৰণৰ যি প্ৰসংগ, পেপাৰ মিল বন্ধ হোৱা নোহোৱা এইবিলাক চলি আছিল তাক লৈ। কিন্তু সৰুতে যেতিয়া আহিছিলোঁ খুব ভাল লাগিছিল, সদায় ভাল লাগে। জাগিৰোডত আহিম বুলি ক'লে পেপাৰ মিলৰ কথাই মনত পৰে, মানে সদায় ভাল লাগে। এটা ধুনীয়া দৃশ্য এটা দেখুৱাইছোঁ। এই যিটো ডিভাইডাৰ, আৰু এই ডিভাইডাৰত আপোনাৰ ইমান সুন্দৰকৈ ইয়াত ফুল ফুলি আছে আৰু খুব ধুনীয়া লাগে। বহু দূৰৰ পৰা এই যিটো ডিভাইডাৰখিনিত এই ফুল এনেধৰণে ফুলি থাকে। কি এক সুন্দৰ দৃশ্য, দেখিলেই ভাল লাগে। আমি আহি এতিয়া পালোঁ বেবেজীয়া, আৰু বেবেজীয়াত এখন দেখিছোঁ থলুৱা ধাবা এখন আছে, নামটো থলুৱা। যিহেতু ভতুৱা মানুহ, চাহ খাম বুলি ভাবিছিলোঁ, গতিকে ভাতকে খাওঁ। এতিয়া আমি ভাত খাবলৈ যাম। তো ফাইনেলি খানা আমাৰ আহি গ'ল, আৰু দেখিছে বেঙেনা ফ্ৰাই, পাপৰ, পিটিকা, এইবিলাক চালাড আছে, আলু ভাজি আছে, পৰ্ক আছে। গতিকে এতিয়া আমি খাব লাগে, এতিয়া খোৱাৰ সময়। আৰু সোনকালে খাই, যিহেতু আমি বহু দূৰ যাব লাগিব, গতিকে সোনকালে খাওঁ আৰু আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। আৰু ইয়াত দালিত বগৰী দিছে, নাইচ। ভাত খালোঁ, নাম থলুৱা, কিন্তু এই থলুৱা খানাটো অসমীয়া থলুৱা খানা নে বেংগলী থলুৱা খানা এইটোৱে বুজি নাপালোঁ। চলি যায়, কিন্তু ইমানো খাচ নহয়।
বলক আমি এতিয়া আগবাঢ়ো 5 kilometers. আমি নগাঁও বাইপাছ পালো আৰু নগাঁও বাইপাছৰ পৰা আমি এতিয়া তেজপুৰ দিশেৰে আমি খনামুখ হৈ আমি লখিমপুৰ দিশলৈ যাম কাৰণ এটা নতুন ৰাস্তা আৰু সেইটো দি আমাৰ সময়ও কিছু কম লাগিব গতিকে আগত যোৱা নাই সেই ৰাস্তাটো দি কিন্তু আমি চাওঁচোন আজি নতুন ৰাস্তাটো দি গৈনো কেনে লাগে আৰু আপোনালোকেও দেখা পাব এতিয়া আহি আমি কলিয়াবৰ পালোঁ আৰু কলিয়াবৰৰ পৰা আমি এতিয়া তেজপুৰ অভিমুখে আমি যাম আৰু এই এখন নতুন ইয়াত ফ্লাইঅভাৰৰ কাম চলি আছে আৰু যিহেতু নতুন ৰাস্তা শুনিছেই গুগল আণ্টিৰো আমি সহায় ল'বলগীয়া হৈছে আৰু এতিয়া আমি তেজপুৰ লাইনত আমি গৈ আছোঁ নতুন এই ৰাস্তা ঘাট ধুনীয়া মাজত অলপ বনাই আছে কলিয়াবৰ পোৱাৰ আগে আগে দেখিলে যে সেইখিনিত বনাই আছে কিন্তু বাকী আমি অভাৰঅল ৰাস্তা ধুনীয়া পাইছোঁ গাড়ী চলাই আপোনালোকে আহিলেও ভাল পাব কোনো ধৰণৰ অসুবিধা হোৱা নাই এতিয়ালৈকে ধুনীয়াকৈ আহি আছোঁ আৰু ধুনীয়া খুব সুন্দৰ ৰাস্তা কোনো অসুবিধা নহয় আৰু এয়া কলিয়া ভোমোৰা দলং আমি পালোঁ কলিয়া ভোমোৰা ব্ৰিজ আৰু আমি গৈ আছোঁ আমাৰ গন্তব্যস্থান অভিমুখে আপোনালোকক আগতেই কৈছোঁ যে এটা শ্বৰ্টকাট আমি যাম এনে সাধাৰণতে ইয়াৰ পৰা আমাক 7 ঘণ্টা লাগে কিন্তু আমি যিটো ৰাস্তাৰে গৈ আছোঁ আমাক 5 ঘণ্টা লাগিব আৰু এয়া হৈছে কলিয়া ভোমোৰা দলঙৰ ভিউ আপোনালোকে ভিউটো চাব পাৰে কিছু মেৰামতিৰ কাম চলি আছে আৰু কিন্তু ভাল লাগিছে কিছু কুঁৱলী যিহেতু সময় লাহে লাহে হৈছে কিছু অস্পষ্ট আপোনালোকে নদীখন হয়তো ভালকৈ নেদেখিব আমি তেজপুৰ পোৱাৰ আগত আমি দোলাবাৰী আমি চাৰিআলি পাইছোঁ আৰু দোলাবাৰী চাৰিআলিৰ পৰা আমি ৰাইট টাৰ্ণ লৈ আমি সোমাই আহিছোঁ ৰাস্তাটো মেৰামতি কিছু অংশ কৰি আছে ব্ৰিজ এখনো বনাই আছে আৰু এই ৰাস্তাটো দি গ'লে আমাৰ কেইবা কিলোমিটাৰো আমাৰ কম হৈ যায় আমাৰ সময় কম হৈ যায় মই আগতে কৈছোঁ যে ইফালে গ'লে আমি যেতিয়া চাইছিলোঁ কলিয়াবৰত তেতিয়া আমাৰ 5 ঘণ্টা দেখাই আছিলে গতিকে আমি এতিয়া এই ৰাস্তাটোৰে গৈ আছোঁ এইটো ওৱান ৱে এতিয়া বনাই আছে হয়তো আগত গৈ ৰাস্তাটো ভাল হ'ব লাগে কিন্তু এইখিনিও বেয়া নহয় কিন্তু খালি ওৱান ৱে আনটো পাৰ্ট বনাই আছে আৰু সেই সৰু ৰাস্তাটো দি সোমাই আহি আমি মেইন ৰোডত এতিয়া উঠিছোঁ আৰু এই মেইন ৰোডটো এতিয়া বনাই আছে আৰু দেখিছে যে চাৰিওপিনে ধূলি আৰু এতিয়া গোটেই অসমখনত এনেকুৱাই হৈছে যে চাৰিওপিনে কেৱল ধূলি আৰু ধূলি বহুদিন ধৰি বৰষুণ হোৱা নাই যাৰ ফলত ৰাস্তা ঘাটবোৰ ইমান ধূলি হৈছে আৰু মানুহৰ পানী লগা জ্বৰ এইবোৰ বেমাৰো আজি কিছুদিনত বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে যথেষ্ট বাঢ়িছে এই পানী লগা বেমাৰটো মানুহৰ যথেষ্ট বাঢ়িছে কাৰণ ইমান ধূলি আনকালে বৰষুণ এজাক আহিলেও এই ধূলিবোৰ নাইকিয়া হৈ যায় কিন্তু কিছু কিছু ৰাস্তাত ইয়াত দেখিছোঁ যে ৰাস্তাত পানী মাৰি আছে আৰু পানী মাৰাৰ ফলত ধূলি হ্ৰাস পাব আমাৰ একে অৱস্থা হৈ আছে গুৱাহাটীতো হৈ আছে আৰু আপোনালোকৰ ঠাইবোৰতো নিশ্চয় হৈ আছে কাৰণ অসমত বৰষুণ হোৱাই নাই আৰু এই ঠাণ্ডা ছিজন লাহে লাহে যিহেতু শেষ হ'বলৈ দিনততো গৰম আহিছে এতিয়া আজি দেখিছে যে টি চাৰ্ট পিন্ধিয়ে আমি আহিলোঁ কোনো ঠাণ্ডা আমাৰ লগাই নাই অলপো আৰু বাহিৰতো একে কিন্তু ধূলি বহুত ধূলি ইয়াত পানী কিছু কিছু জেগাত দিয়াৰ বাবে ধূলিবোৰ কমিছে
নামখৰ পৰা আমি ৰাইট সাইডে যাম আৰু নামখৰ পৰা এই টাৰ্ণ লৈ লৈছো এয়া জিয়া বৰালি পাইছো জিয়া বৰালি এতিয়া শুকাই গৈছে যেহেতু বালিচৰ পৰিছে আপোনালোকে ভিউটো চাব পাৰে আমি আহি এতিয়া ঢলাই বিল পালোঁ এইখিনি ঢলাই বিল ইয়াত পথাৰ পাইছোঁ অকণমান ৰৈছোঁ ইমান দেৰি গাড়ী চলাই আছোঁ অলপমান হাত ভৰিবিলাক চিধা কৰিছোঁ আৰু বেছি সময় নাই আৰু ইয়াৰ পৰা সম্ভৱতঃ আমাৰ আৰু 3 ঘণ্টামান লাগিব আপোনালোকে দেখিলে যে চৰাইবোৰো নিজৰ বাহলৈ উৰি উৰি গুচি গ'ল গতিকে সন্ধিয়া হোৱাৰ আগে আগে আমিও ইয়াৰ পৰা ৰাওনা হ'ম মই জিৰণি ল'লোঁ আমি এতিয়া আমাৰ গন্তব্য স্থান অভিমুখে যাওঁ আমি আহি এতিয়া ডিপ্লঙা চাহ বাগিচা পাইছোঁ এয়া দেখিছে চাহ বাগিচা আৰু যিহেতু লাহে লাহে আন্ধাৰ হৈ আহিছে লাইটটো জ্বলাব লাগিব আৰু এয়া দেখিছে মোৰ সোঁফালে এয়া চাহ বাগিচা ডিপ্লঙা চাহ বাগিচা ডিভিজন ডিপ্লঙা ডিভিজন আৰু এয়া আৰু এনেকৈ আমি গৈ আছোঁ চাওক চাৰিওপিনে চাহ বাগিচা আমি আহি এতিয়া চতিয়া পালোঁ চতিয়াৰ পাছত আমি এতিয়া বিশ্বনাথ চাৰিআলি পাম আৰু আমি গুগলৰ সহায়ত আহি আছিলোঁ গুগলে এটা ৰাস্তালৈ লৈ গ'ল সেই ৰাস্তাটো দলং ভঙা গুগলে হয়তো নাজানে গুগল আণ্টিয়ে আৰু আমি তাৰ পৰা গুচি আহি এই মেইন ৰাস্তাত উঠিবলগীয়া হ'ল এইটো শ্বৰ্টকাট আছিলে অকণমান আমাৰ দীঘলীয়া হ'ল তথাপি একো নাই আমি এতিয়া চতিয়াৰ পৰা আমি বিশ্বনাথ চাৰিআলি অভিমুখে গৈ আছোঁ বিশ্বনাথ চাৰিআলি পালোঁ আৰু ইয়াৰ পৰা প্ৰায় 2-2.5 ঘণ্টাৰ বাট হ'ব ৰাস্তা অলপ যিহেতু বেয়া লখিমপুৰলৈ গতিকে অলপ সময় লাগিব আৰু বিশ্বনাথত এতিয়া অলপ চাহ খাওঁ চাহ তাহ খাই আমি ইয়াৰ পৰা যামগৈ বিশ্বনাথত ৰৈছোঁ চাহ খাবলৈ আৰু আমাৰ সতীৰ্থ ভৰতক পাইছোঁ আৰু আমি এতিয়া ৰাবৰি খাম বিশ্বনাথৰ ৰাবৰি ফেমাছ আৰু ইয়াত কেইবাখনো মাৰোৱাৰী হোটেলত ৰাবৰি ভাল পায় বুলি কৈছে চিংৰাও আছে চাহও আছে কিছু সময় আমি অলপ চাহ বিৰতি লৈছোঁ তাৰপিছত আমি আৰু লখিমপুৰৰ যাত্ৰা আমাৰ ষ্টাৰ্ট কৰিম আৰু ইয়াৰ পৰা 2-2.5 ঘণ্টাৰ বাদ যদি ৰাস্তা বেছি বেয়া হয় তেনেহ'লে অলপ সময় লাগিব আমি গৈ আছোঁ দেখা যাওক जो होगा দেখা যায়গা এতিয়া আমি পালোঁ গহপুৰ আৰু অলপ বাট আছে কিন্তু ৰাস্তা মাজে মাজে ভাল মাজে মাজে বহুতেই বেয়া ইমান গাঁত গতিকে গাড়ী 40-50 ইমান মানত আহিবলগীয়া হৈছে ক'ৰবাত 20তো আহিবলগীয়া হৈছে গতিকে এনেকৈ আহি আছোঁ এতিয়া সময় হৈছে 8 বাজিছে আমি প্ৰায় 11:30 মান বজাত গুৱাহাটীৰ পৰা ওলাইছিলোঁ 11-11:30 মান বজাত ওলাইছিলোঁ এতিয়া দেখা যাওক আৰু কিমান সময় লাগে আমি যেহেতু যাম বিহপুৰীয়া পাওঁতে কিমান সময় লাগে লওক আমি গৈ থাকোঁ
আমি আহি এতিয়া ধলপুৰ পালোঁ আৰু ইয়াৰ পাছত আমি পাম নাৰায়ণপুৰ আৰু সময় এতিয়া 8:30 বাজিল সম্ভৱতঃ 9 মান বজালৈ আমি আমাৰ লোকেশ্যন গৈ পাম আৰু আমি আহি নাৰায়ণপুৰ পালোঁ আৰু এয়া সন্মুখত আপোনালোকে চাওক ইয়াত লিখা আছে যে আমি যাম যিহেতু বিহপুৰীয়ালৈ এতিয়াও 10 কিলোমিটাৰ বাকী আছে আৰু সিধা তাত লিখা আছে বাঙালমাৰা 17 কিলোমিটাৰ লালুক গ'লে 25 কিলোমিটাৰ আৰু লখিমপুৰ গ'লে 48 কিলোমিটাৰ আমি যিহেতু আজি বিহপুৰীয়া যাম গতিকে আমি আৰু 10 কিলোমিটাৰ আমি যাব লাগিব Continue on State Highway 43 for 10 kilometers. এই যে লাইট জ্বলি থকা দেখিছে ইয়াতে অসম সাহিত্য সভাৰ অধিৱেশন হৈছিল কিন্তু এতিয়া শেষ হ'ল কেৱল এই লাইটহে জ্বলি আছে আৰু দিনত হোৱা হ'লে জেগাখিনি আপোনালোকক দেখুৱাব পাৰিলোহেঁতেন কিন্তু এতিয়া একো নেদেখিব গতিকে ৰাস্তাটো আমি দেখুৱাইছোঁ এয়া আমি মাধৱদেৱ বিশ্ববিদ্যালয় পালোঁ আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ভিতৰততো মই সোমোৱা নাই কেতিয়াও কিন্তু বাহিৰৰ পৰাই প্ৰণাম জনালোঁ বেছি নাই আমাৰ 10-15 মিনিটৰ ৰাস্তা আছে আমি আমাৰ লোকেশ্যন আহি পালোঁ আৰু বিহপুৰীয়াত এতিয়া আমি ৰুমৰ ভিতৰত যাওঁ আৰু ফাইনেলি আহি ৰুম পালোঁ আৰু আমাৰ আজিৰ এই ব্লগটো ইয়াতে সামৰিলোঁ কিন্তু নতুন ব্লগ আপোনালোকে পাব কেইবাটাও নতুন ব্লগ পাব কেইবাটাও নতুন ঠাইলৈ আমি যাম আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এবাৰ লাইক কৰিবলৈ নাপাহৰিব চাই থাকিব মোৰ ইউটিউব চেনেল আহি আছোঁ এটা নতুন ব্লগৰ সৈতে